আজি পুৱাই ওলাইছোঁ তেজপুৰলৈ বুলি কিয়নো তেজপুৰৰ ডিজিটেল আয়নত ৰেলৱেৰ এটা এক্সামৰ মোৰ চেণ্টাৰ পৰিছে। তেজপুৰ পাই আহিলোঁ মহাভৈৰৱ মন্দিৰলৈ বাবাৰ আশীষ ল'বলৈ। একদম সৰুতেই মই ইয়াত আহিছিলোঁ, কিন্তু পৰীক্ষাটোৰ বাবেই মোৰ আকৌ আজি এবাৰ ইয়াত অহাৰ সৌভাগ্য হ'ল। নগাঁৱত মোৰ ভণ্টিও লগ হ'ল আৰু এয়া কুঁৱাৰ পৰা পানী তুলি আমি লিংগত দি সেৱা কৰিমগৈ। সেৱা কৰি ওলালোঁ এক্সাম চেণ্টাৰলৈ। এক্সাম দিয়ে আহিলোঁ অগ্নিগড়লৈ। মোৰ প্ৰিপেৰেশ্যন আছিল একদম জিৰ', বাট মই ফিজিক্স পঢ়াওঁ কাৰণে মোৰ ফিজিক্স, মেথছ, ৰিজনিং এইবোৰ পাৰ্ট ভাল হৈছে। মোটামুটি এক্সামটো ভালেই গ'ল, বাকী ৰিজাল্টে ক'ব। এতিয়া চাওক মোৰ এই ফেভাৰিট দৃশ্য। আগতেও এবাৰ মই ইয়াত আহিছোঁ, কিন্তু ব্ৰহ্মপুত্ৰৰ এই মনোমোহা দৃশ্যটোৰ বাবেই মোৰ ইয়াতেই থাকি যাওঁ যেন লাগে। এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি কৰি আমি বহি খালোঁ কমলা। এয়া চাওক এক ভাস্কৰ্য শিল্প য'ত হৰিহৰৰ যুদ্ধ দেখুওৱা হৈছে। এয়া বানৰজাই অনিৰুদ্ধক নাগপাশেৰে বন্ধা আৰু এয়া উষা অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহ। এতিয়া এই ওখ ভিউ পইণ্টটোৰ পৰা ব্ৰহ্মপুত্ৰখনৰ সৌন্দৰ্য উপভোগ কৰিম। এক্সামটোৰ কথা মই জাষ্ট দুদিন আগত গম পাইছিলোঁ, এনেইতো ফুৰা নহয়েই। চ' এক্সামটোৰ বাবে আজি এটা ধুনীয়া দিন